পৰিয়ালটো বিৰাট বেয়া পাই আছে। বেয়া পাইছে কিন্তু কিয় ছাৰ? তুমি তোমাৰ পৰিয়ালটোলে মোৰ ঘৰত ভাত খোৱাকৈ কিয় অহা নাই? ছাৰ আপুনি মোক ভয় খুৱাই দিছিল। ছাৰ মোৰ পৰিয়ালটো গাঁৱত থাকে। মোৰ যিটোহে কোৱাৰ্টাৰ পৰিয়াল থাকিবলৈ বৰ অসুবিধা হয় ছাৰ। তোমাৰ সংসাৰ ল'ৰা ছোৱালী? ছাৰ মোৰ ল'ৰা এটা। তাৰমানে মোৰ সৈতে একেই। মোৰো এটা ল'ৰা সন্তান আছে নে? হয় ছাৰ। ময়ো এটা ল'ৰা সন্তানৰ বাপেক। সঁচা ময়ো বাপেক। ভাল লাগে সমাজত নিজকে সন্তানৰ বাপেক বুলি চিনাকি দি পৰিচয় দি। খুব ভাল লাগে। মোৰ এটা সপোন আছিল জানা? সপোন? এদিন ময়ো সংসাৰ কৰিম। পত্নী পুত্ৰৰ ভৰা মোৰ এখন ভৰা ঘৰ হ'ব। ঘৰ হোৱালো যেনেকৈ নহওক মই কিন্তু হোৱাই দেখুৱালো। চাই আহিয়া ময়ো সংসাৰ কৰিব পাৰোঁ। মোৰো পত্নী আছে, পত্নী নহয় মোৰ এটা পুত্ৰ সন্তানো আছে। চাই আহিয়া। ছাৰ আপুনি এইবিলাক কথা এনেকৈ কিয় কৈছে ছাৰ? কিয়? মই এজনী ছোৱালীও ভাল পাইছিলোঁ জানা। বহুত ভাল পাইছিলোঁ তাইক ভাল পোৱাৰ বাবে মই নিজকে কিবা পুৰুষ সজাই ৰাখিছিলোঁ। নিজকে পুৰুষ সজাই নিজকে ল'ৰা সজাই তাইৰ পৰা তাই মৰম ভাল পোৱাবোৰ আদায় কৰিব বিচাৰিছিল। কিন্তু তাই মোক যেন ক'ৰবাত কিবা সন্দেহ কৰিবলৈ ধৰিলে আৰু মোৰ লগত কিছুমান অন্তৰংগ গোপন মুহূৰ্ত গতৰ পৰা স্থান দিলে। কিন্তু মই আৰু এদিন নানা ককৰ্থনা গৰিহণা তিৰস্কাৰ কৰি তাই মোৰ বুকু ভাঙি গুচি গ'ল। দেখুৱাম যে সমাজত নিজকে পুৰুষ হিচাপে প্ৰতিষ্ঠা কৰি দেখুৱাম আৰু দেখুৱালো। আজি সমাজত মই পুৰুষ হৈ প্ৰতিষ্ঠিত। কোনে মোক অৰ্থনাই বুলি নকয়। বাৰু মোক কোনোবা অৰ্থনাই বুলি ক'ব নেকি? নকয় ছাৰ। তই কবি? নকওঁ ছাৰ। কোনোবাই ক'ব? নকয়। মই অৰ্থনাই নেকি? নহয় ছাৰ। কোনোবাই ক'ব লাগিব? কোনেও ক'ব নোৱাৰে ছাৰ। তুমি ক'বা? নকওঁ ছাৰ, নকওঁ, কেতিয়াও নকওঁ ছাৰ, কেতিয়াও নকওঁ। আপুনি এনেকৈ থাকি সুখী হৈছে, আপুনি এনেকৈ থাকক ছাৰ। বাহিৰৰ জগতৰ দৃষ্টিত আপুনি এজন পুৰুষ আৰু সেইবাবে ছাৰ আপুনি মোৰ দৃষ্টিত এজন পূৰ্ণাংগ পুৰুষ। কিন্তু আজি যে মই নাৰী আজি মই মনৰ আনন্দ বিচাৰি আৰু আহিছোঁ। গতিকে মই আনন্দ কৰিম, মই নাচিম, মই গাম, মই ফূৰ্তি কৰিম। কিবা এটা বুজা মই নাচিব মই নাচিম।